24তম বড়োলেণ্ড দিৱস আজি BTC চৰকাৰে 10টা স্থানত এই বড়োলেণ্ড ডে পালন কৰিছে। 24তম চেন্ট্ৰেলি কোকৰাঝাৰ গ্ৰীণফিল্ডত কৰিছে। তাৰপিছত পৰ্বতজৰা, গোসাইগাঁও, কোকৰাঝাৰ, ইপিনে কাজলগাঁও, বিজনী, চালবাৰী, মুছলপুৰ, তামুলপুৰ, ভেৰগাঁও আৰু ওদালগুৰি এই 10টা স্থানত 24তম বড়োলেণ্ড দিৱস পালন কৰা হৈছে। আৰু হিচাপে আমি তামুলপুৰত থাকিলোঁ। তামুলপুৰতো হাজাৰ হাজাৰ মানুহ ইয়াত মানে সমাগম হৈছে, ছাকচেছ হৈছে। হয়, আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱা BTC নিৰ্বাচনত যিখিনি প্ৰতিশ্ৰুতি দিছিলে, 5টা গেৰেণ্টিৰ কথা কৈছিলে। যিসকলৰ ম্যাদী পাট্টা মাটি নাই তেখেতসকলক ম্যাদী পাট্টা দিয়াৰ কথা কৈছিলে। এইটো আজি কাৰ্যকৰী কৰিছে, আজি শুভাৰম্ভ কৰিছে, আজি ডিষ্ট্ৰিবিউট কৰিছে চেক তাৰমানে পাট্টা। তাৰপিছত এইপিনে যুৱকসকলক 2 লাখৰ পইচা দিয়াৰ কথা কৈছিলে, এইটো আজি আৰম্ভ কৰা হৈছে। আৰু মহিলা চেল্ফ হেল্প গ্ৰুপবিলাকক 15,000কৈ টকা দিয়াৰ কথা কৈছিল, এইটো আজি বিতৰণ কৰিছে। আৰু যিবিলাক ফিজিকেল হেণ্ডিকেপ তেখেতসকলকো আজি চেক বিতৰণ কৰা হৈছে। আৰু যিবিলাক অল্ড এজ আছে, ছিনিয়ৰ চিটিজেনবিলাককো আজি চেক বিতৰণ কৰা হৈছে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিখিনি কথা কৈছিলে, 5টা গেৰেণ্টিৰ কথা এইটো কৈছে। আৰু তাৰে বাহিৰেও আজি যে মানে বাগুৰুম্বা দহু 17 জানুৱাৰী তাৰিখে সৰু-সজাই ষ্টেডিয়ামত 10,000কৈ বেছি আমাৰ বড়ো মানে আইসকলে তাতে দোৰোঙাৰী মানে বাগুৰুম্বা ডেন্স তাত পাৰফৰ্মেঞ্চ কৰিছিলে। আৰু তাতে 1000কৈ বেছি বাদ্যযন্ত্ৰত লিপ্ত আছিলে পুৰুষসকল। টোটেল 11,000 ব্যক্তি ইয়াত বাগুৰুম্বা দহুত পাৰ্টিচিপেট কৰিছিলে। তাৰে BTC অঞ্চলত থকা যিবিলাক বাগুৰুম্বা দহুত পাৰ্টিচিপেট কৰিছিলে তেখেতসকলক BTC চৰকাৰৰ পৰা আজি সম্বৰ্ধনা জনোৱা হৈছে। এখনকৈ আৰণাই, মমেণ্টো আৰু চাৰ্টিফিকেট দিছে, এই ধৰণৰ কথা। আৰু সেইধৰণে আজি আমাৰ যোগেশ দেউৰী ডাঙৰীয়াক চেণ্ট্ৰেলি কোকৰাঝাৰ ছেৰিকালচাৰ বিভাগত তেখেতে বহুত কাম কৰিছিলে। তেওঁ ভাৰত ৰত্ন হিচাপে মানে ভাৰত ৰত্ন নহয়, পদ্মশ্ৰী মানে তেখেতক পুৰস্কাৰ দিয়া হৈছে। আৰু তেখেতক আজি BTC চৰকাৰৰ পৰাও মানে সম্বৰ্ধনা জনোৱা হৈছে। এই ধৰণে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীক কেইবাটাও ঘোষণা কৰিছে BTC। হয়, ভাল লাগিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে ডাঙৰ মানুহ এনে নাহে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোৱা কথা বাস্তৱ কথা। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাস্তা ঘাট বনাবৰ কাৰণে, নদীবিলাকত দলং বনাবৰ কাৰণে 1000 কোটি টকা তেখেতে ঘোষণা কৰিছে। কম দিনৰ ভিতৰত তেখেতে এইটো কাৰ্যকৰী কৰিব। তাৰ বাহিৰেও 15,000 আমাক যুৱক যুৱতীসকলক 2 লাখ টকাকৈ তেখেতে আৰ্থিক অনুদান দিয়াৰ কথা ঘোষণা কৰিছে। তেখেতলৈ ধন্যবাদ জনাইছোঁ।